নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি বনাবলৈ লৈছোঁ সকলোৰে প্ৰিয় ম'ম' বাৰু কোনোবাই খাই বেয়া পোৱা আছে নেকি? হয়তো বহুত কমেই ওলাব। আমি আজি বনাইছোঁ ব্ৰকলি আৰু পনীৰ চীজ ষ্টাফিং কৰি পিনে বনোৱা চেজৱান ম'ম', লগতে আছে ব্ৰকলিৰ চুপ, লগতে নৰ্মেল ষ্টিম ম'ম'টো বনাইছোঁ পনীৰ আৰু ব্ৰকলিৰে সৈতে। চাওঁচোন আহক কেনেকৈ বনাইছোঁ আমি ৰেচিপিকেইটা। প্ৰথমতে ময়দাৰে আমি ডো বনাই ল'ম। তাৰ বাবে মই 2 কাপ ময়দা লৈছোঁ, তাত অকণমান নিমখ লৈ ময়দাখিনিত প্ৰথমতে মিহলি কৰাই লৈছোঁ। এতিয়া তাৰ ওপৰত অলপ ৰিফাইন তেল সানি ময়দাখিনি মঠি লৈছোঁ। তাৰপিছত তাত পানী দিব, অলপ অলপকৈ দি থাকিব। গোটেই একেলগে পানী দিলে বেছি হোৱাৰ চান্স আছে, গতিকে অলপ অলপ পানী দি তাক ভালকৈ মঠি ল'ব কোমল কৰি। ধুনীয়া কোমলকৈ মঠিলে খাবলৈ ম'ম'কেইটা বেছি ছফ্ট হ'ব। এতিয়া ময়দাখিনি মঠা হোৱাৰ পিছত তাক ঢাকনি লগাই অলপ সময়ৰ কাৰণে ৰাখিব দিয়ক। আৰু আনফালে আমি ষ্টাফিঙৰ কাৰণে ৰেডি কৰোঁ আহক। ইয়াৰ বাবে মই 100 গ্ৰাম পনীৰ লৈছোঁ, 100 গ্ৰামমান চীজ, 1.5 কাপমান পিঁয়াজ, ব্ৰকলি আধা কাপমান, জিঞ্জাৰ গাৰ্লিক সৰু সৰু মিহিকৈ কুটি লৈছোঁ, 4 চামুচমান হোৱাকৈ, ধনিয়া পাত আৰু জালুকৰ গুড়ি আৰু নিমখ। এতিয়া আমি আটাইখিনি একেলগে মিশ্ৰণ তৈয়াৰ কৰি ল'ম। প্ৰথমতে পনীৰখিনি দি লৈছোঁ, তাৰ ওপৰত পিঁয়াজখিনি দিলোঁ, তেনেকৈ বাকীবিলাক সামগ্ৰী মিহলাই ল'ম। মই চীজ নিদিয়াকৈ অকণমান ৰাখি থৈ দিম। মই বেছি ভাল নাপাওঁ, কিন্তু হাজবেণ্ডে চীজকে খুবেই ভাল পায়। গতিকে মিশ্ৰণখিনি তৈয়াৰ কৰি চীজ দিয়া আধা ৰাখিম আৰু নিদিয়াকৈ আধা ৰাখিম। দেখিলে আটাইখিনি মিশ্ৰণ ভালকৈ মিহলাই ল'লোঁ। নিমখটো বহুত বেছি দিয়া নাই, যিহেতুকে মই চেজৱান ম'ম' বনাম বুলি কৈছোঁৱেই, গতিকে তাতো অলপ নিমখ থাকে। এতিয়া আধা ৰাখি ইয়াতে চীজ দি দিলোঁ। এইখিনি তৈয়াৰ কৰাৰ লগতে আমি আনফালে চুপৰ বাবে ৰেডি কৰোঁ আহক। চুপৰ বাবে মই ব্ৰকলি অকণমান মিহিকৈ কুটি লৈছোঁ। ব্ৰকলিখিনি ভালকৈ ধুই অকণমান কুহুমীয়া পানীত ধুই লৈছিলোঁ। এতিয়া চাওক, য'ত ম'ম' বনাম তাত পানী দি পিঁয়াজ, আদা, নহৰু আৰু ব্ৰকলিখিনি দি ল'ম। তাৰ ওপৰত অকণমান নিমখো দিম। সেইখিনি পানীৰ ষ্টিমতে আমাৰ ম'ম'ও হ'ব আৰু তলফালে চুপো হৈ থাকিব। এয়া চাওক, ময়দাৰ পৰা ৰুটিৰ নিচিনা সৰু ডো বনাই ল'লোঁ আমি, লুচিৰ নিচিনা। তাতকৈ আৰু অকণমান সৰু কৰিব লাগিব আৰু পাতলকৈ ইয়াক বেলিব লাগিব। বহুত বেছি মোটাও নকৰিব, বহুত বেছি পাতলো নকৰিব, নহ'লে ফাটি যোৱাৰ চান্স থাকে। এতিয়া আমি যিখিনি মিশ্ৰণ ষ্টাফিং তৈয়াৰ কৰিছিলোঁ সেইখিনি মেৰিয়াই ল'ম। মই একেবাৰে সাধাৰণভাৱে বনাইছোঁ, আপোনালোকে নিজৰ পচন্দৰ শ্বেপ দি পিনে বনাব পাৰে। আকৌ এবাৰ দেখাই দিছোঁ বাৰু। মই এই ম'ম'টো বনোৱাৰ আইডিয়া কিন্তু মোৰ হাজবেণ্ডৰ আছিলে, তেখেতে গোটেইখিনি প্ৰিপাৰেশ্যন কৰি দিছে। প্ৰিপাৰেশ্যন কৰোঁতে ক'বলৈ গ'লে বেছি সময় লাগে, ইমান সৰু সৰু মিহি মিহিকৈ কুটিব লাগে আটাইবিলাক, গতিকে গোটেইখিনি ক্ৰেডিটছ তেওঁকে যাব। মই মাত্ৰ শেষত ৰেডিহে কৰি দিছোঁ। দেখিছে কেনেকৈ মই মেৰিয়াই দিলোঁ। যদি ওপৰৰ ফালে ময়দা বেছি থাকিব যেন পায়, সেইখিনি আঁতৰাই দিব, নহ'লে কি হয় বেছি ডাঠ হৈ থাকিলে নিসিজে বস্তুখিনি। এতিয়া ৰেডি কৰি য'ত আমি মৌখিনি ষ্টিম হ'ব দিম, তাত সামান্য তেলেৰে মোহাৰি ল'ব। তেলটো দিলে তাত ম'ম'খিনি ষ্টিক হৈ নাথাকে, আঠা লাগি নাথাকে, এৰোৱাৰ সময়ত ফাটি নাযায়, নহ'লে কি হয় ফাটি যায়। এতিয়া মই আটাইখিনি ম'ম' দি ল'লোঁ। চাব, বহুত বেছি ঘনকৈও নিদিব, কাৰণ তাত ষ্টিম হ'ব লাগিব নহয়। ওপৰত মই সামান্য আকৌ তেল লগাই দিলোঁ। ওপৰত তেল লগাই দিলে কি হয় জানে, এই ৰেষ্টুৰেণ্টবিলাকত যে দেখা পাওঁ ম'ম'বিলাক ধুনীয়াকৈ জিলিকি থাকে। ঢাকনি লগাই এইখিনি সিজিব দিওঁ। এইবাৰ
নেক্সট বেচটোৰ কাৰণে ৰেডি কৰোঁ আহক। এইবাৰ আমি ম'ম' বনাম। গুজিয়া যে বনাই, গুজিয়া বনোৱা মেকাৰ এটা আছিলে আমাৰ তাত, সেইটো মই গুজিয়া বনোৱাতকৈ ম'ম' বনাবলৈ বেছি ব্যৱহাৰ কৰোঁ। খুবেই ইজি হয়। তাত লুচি বেলাৰ নিচিনা বেলি ওপৰত দি ল'ব আৰু ভিতৰৰ ষ্টাফিংখিনি ভৰাই এনেকৈ মাৰি ল'ব। মোক শাহুমা আছিলে, তেওঁ হেল্প কৰি দিছে। আটাইবিলাকে ধৰি পিনে কাম কৰিলে সোনকালে হৈ যায়, নহয় জানো? আৰু ছাইডত যিখিনি ওলাই থাকে সেইখিনি কাটি ল'ব। এইটোত বনালে কি হয়, গোটেইবিলাক সমান শ্বেপৰো হয়, দেখিবলৈও ভাল হয় আৰু বহুত কম সময়ৰ ভিতৰতে হৈ যায়। দেখিলে এনেতো গুজিয়া এনেকৈয়ে বনায়, কিন্তু ম'ম' বনাম ম'ম'ৰ কাৰণে অকণমান তাক পঠালৈকে পাৰি এনেকৈ চেপত দি লৈছোঁ। এতিয়া সেইকেইটা ৰেডি কৰি তাৰ ওপৰৰ লেয়াৰটো পাৰি লৈছোঁ আৰু আগৰ দৰে অকণমান তেল সানি লৈছোঁ। তাৰ ওপৰত ম'ম'কেইটা দি ল'লোঁ, দি ওপৰত আকৌ আগৰ দৰে অকণমান তেল লগাই দিলোঁ, ঢাকনি লগাই সিজিব দিছোঁ। এইবাৰ এয়া দেখিছে বিল্ডিঙৰ নিচিনা হৈ গ'ল। এইফালে তলত চুপ হৈ আছে আমাৰ, ওপৰৰ ম'ম'খিনি চালোঁ। মোটামুটি 20 মিনিটমানৰ ভিতৰত হৈয়ে যায়। লাষ্ট লেয়াৰটো দিয়ালৈকে তলৰখিনি হ'বই হয়। মই এবাৰ আঁতৰাই চাইছোঁ, হোৱা নাছিলে আৰু 5 মিনিটমান দিয়াৰ পিছত ৰেডি হৈ গ'ল। যেতিয়া হৈ যাব ধুনীয়া বগা হৈ যায় ওপৰৰ বাকলিটো, এয়া দেখিছে। তাক প্লেটত আঁতৰাই ল'লোঁ। দেখি পিনে আপোনালোকৰ খাবলৈ মন গৈছেনে? এনেকৈ গৰম গৰম ম'ম' খাই ইমান ভাল লাগে, নহয়নে? তাৰ পৰা কেইটামান ম'ম' মই চেজৱান চাটনি আছিলে সেয়াৰে ফ্ৰাই কৰিম। মানে অকণমান জ্বলা চটপটা খাবলৈ মন গ'ল, সেয়েহে মই ভাবিলোঁ কেইটামান চেজৱান চচ লগাই ফ্ৰাই কৰি দিওঁ। এনেই ষ্টিম ম'ম' চাটনিটো ব্যৱহাৰ কৰি খাব পাৰে, কিন্তু এনেকৈ ফ্ৰাই কৰি ল'লে তাৰ টেষ্টটো অকণমান সুকীয়া হয়। আপোনালোকে ট্ৰাই কৰি চাব পাৰে কেনেকুৱা লাগে। কিন্তু এটা কথাই, চাটনিটোত নিমখৰ পৰিমাণ অকণমান বেছি থাকে, সেয়েহে ভিতৰৰ ষ্টাফিঙত নিমখটো বেছিকৈ নিদিব। ঘৰত বনোৱা চেজৱান চাটনি ব্যৱহাৰ কৰিলেতো আৰু বেছি টেষ্টি হয়, কিন্তু আজি মই নাছিলে বাবে ৰেডিমেড চাটনি ব্যৱহাৰ কৰিছোঁ। এইটোতো বহুত সহজতে হয়, আপোনালোকে আনি ষ্ট'ৰ কৰি থ'ব পাৰে, যেতিয়া মন যায় ব্যৱহাৰ কৰিব পাৰে। মই বিভিন্ন ধৰণৰ ডিছত ব্যৱহাৰ কৰোঁ। দেখিলে সামান্য ভাজি ল'ম, ইয়াৰ ওপৰত এতিয়া চাটনি অকণমান ঢালি দিম। মোৰ অকণমান বেছিয়ে পৰি গ'ল। এতিয়া আটাইখিনি ম'ম' ধুনীয়াকৈ লেটিয়াই ল'ব। কালাৰটো ইমান ধুনীয়া দেখা হৈছে ন, ৰঙচুৱা। ভালকৈ লেটিয়াই প্লেটত নমাই ৰাখিব। আনফালে আমাৰ বাকীখিনি ম'ম' ৰেডি হৈ গ'ল। পূৰা চুপো ৰেডি হৈ গৈছে। আমি আটাইবিলাক এতিয়া প্লেটত ধুনীয়াকৈ সাজি ল'ম। ব্ৰকলি চুপটো ইচ্ছা কৰিলে অকণমান কৰ্ণফ্ল'ৰ দিব পাৰে। এয়া দেখিছে ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ পুদিনা চাটনিৰ লগত। আনফালে চেজৱান ফ্ৰাইড ম'ম'কেইটাও ৰেডি কৰি লৈছোঁ। চুপৰ ওপৰত সামান্য জালুকৰ গুড়ি আৰু নিমখ দি মই খাবলৈ বহিয়ে গ'লোঁ আৰু ধৈৰ্য নাই ৰখিবৰ কাৰণে। আপোনালোকে বাৰু কেনেকুৱা পালে মোৰ ৰেচিপিটো চাই? আপোনালোকৰ মতামতসমূহ জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে।